নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল। আজিকালি ল'ৰাখিনিৰ এটা ডাঙৰ প্ৰব্লেম কি জানে, তেওঁলোকে জিম কৰাৰ পাছৰ খাদ্যটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। জিম কৰাৰ আগত কি খাব লাগে সেইটোৰ ওপৰত ধ্যান নাই। খালী পেটে কিছুমানে গুচি যায় জিমত, কিছুমানে চাহ খায়, বিস্কুট খায়, তেনেকুৱা কিবা কিবি খাই কিনে মানে প্ৰি ৱৰ্কআউট ফুডৰ ওপৰত কাৰো গুৰুত্ব নাথাকে, যাৰ কাৰণে জিমত সহজে ভাগৰি পৰে। তেওঁলোকৰ ৱৰ্কআউটখিনি ভালদৰে কমপ্লিট কৰিব নোৱাৰে, ভাগৰি যায়, মানে আধাতে ৱৰ্কআউট এৰি গুচি আহিব লগা হয়। পিছত কয় যে, বিশেষকৈ মৰ্ণিং টাইমত জিম যোৱা ল'ৰাখিনিৰ কথা কৈছোঁ, ভাবে যে মোৰ পাৱাৰ নাই, মোক এইটো ছাপ্লিমেণ্ট লাগে, সেইটো ছাপ্লিমেণ্ট লাগে, কিন্তু প্ৰি ৱৰ্কআউট ফুডটোৰ ওপৰত গুৰুত্ব নিদিয়ে। জিম কৰাৰ পাছৰ ফুড মানে পষ্ট ৱৰ্কআউট খাদ্যখিনি যিমান জৰুৰী, প্ৰি ৱৰ্কআউট ফুডখিনিও সমানে জৰুৰী, মানে জিম কৰাৰ আগৰ খাদ্যখিনি। আৰু যিসকল শকত ল'ৰা, তেওঁলোকৰ এইম থাকে যে আমি ফেট লছ কৰাৰ কাৰণে জিমত যাম, তেওঁলোকেতো বিশেষকৈ খালী পেটে জিমত গুচি যায়, যিহেতু তেওঁলোকৰ উদ্দেশ্যটো হ'ল ফেট লছ কৰা। ত' খালী পেটে যাব পাৰিলে বেছি ভাল বুলি ভাবে। এইটো এটা একদম ভুল ধাৰণা। আপুনি শকতে হওক বা ক্ষীণে হওক, আপোনাৰ ডায়েট লিষ্টখন ভাল হ'বই লাগিব। আপোনাক প্ৰ'টিন দৰকাৰ হ'ব, কাৰ্বছৰ দৰকাৰ হ'ব, আৰু লগতে গোটেইখিনি আমি ভালদৰে আলোচনা কৰিম। তো বলক, জিম কৰাৰ আগত আমি কি খাব লাগে এবাৰ ভালদৰে চাই লওঁ। নাম্বাৰ 1 হ'ল কাৰ্বহাইড্ৰেট। আমাক জিম কৰাৰ আগত কাৰ্বছৰ দৰকাৰ কিয় হয়? কাৰণ আমাক জিম কৰাৰ বাবে আমাক শক্তি লাগে। সেই শক্তিখিনি আমি কাৰ্বছৰ পৰা পাওঁ। কাৰ্বছৰ পৰা কি হয়? গ্লুক'জ হয়। গ্লুক'জে আমাক এনাৰ্জি দিয়ে, যাৰ কাৰণে আমি আমাৰ ৱৰ্কআউট কমপ্লিট ভালদৰে কৰিব পাৰোঁ। এতিয়া কাৰ্বছ বুলি ক'লে ভাতটোও এটা কাৰ্বহাইড্ৰেট জাতীয় খাদ্যই হয়, কিন্তু জিম কৰাৰ আগত ইমান হেভি খাদ্য খাব নালাগে। আচলতে জিম কৰাৰ আগত চিম্পুল কাৰ্বছ ল'ব লাগে, যাতে সহজে হজম হয়। যেনেকৈ কল, অ'টছ, বা আমি অসমীয়া মানুহ যিহেতু চিৰাও খাব পাৰি, কাৰ্ব সহজে হজম হয় এইবিলাক বস্তু। কল আৰু অ'টছত বিশেষকৈ আপোনাৰ প্ৰয়োজনীয় কেলৰি, কাৰ্বছ আৰু প্ৰ'টিন সকলোখিনিয়ে পোৱা যায়। তাৰপাছত দ্বিতীয়তে হ'ল প্ৰ'টিন। জিম কৰাৰ আগতো আমাক প্ৰ'টিনৰ দৰকাৰ হয়। জিম কৰাৰ পিছতো যে আমি প্ৰ'টিন ল'ব লাগিব সেনেকুৱা নহয়, জিম কৰাৰ আগতো প্ৰ'টিনৰ দৰকাৰ হয়। তো প্ৰ'টিনৰ বাবে বেষ্ট চ'ৰ্চ হ'ল আপোনাৰ প্ৰথমতে হ'ল গাখীৰ, তাৰপিছত কণীৰ কিছুমানে ধৰক এইটো এটা যে বিশ্বাস আছে সকলোৰে যে কণী অকল বগা পাৰ্টখিনি খাব লাগে, য়েল্ল'টো খাব নালাগে। সেইটো এটা আচলতে ভুল ধাৰণা। কণী 2টা বা 3টা ফুল এগ খাব পাৰি, কোনো প্ৰব্লেম নাই। আপোনাৰ হোৱাইট পাৰ্টটোত কণীত যিমান প্ৰ'টিন থাকে, য়েল্ল' পাৰ্টটোতো প্ৰায় সমানে প্ৰ'টিন থাকে। চ' য়েল্ল' পাৰ্টটো পেলাই দিয়াৰ লগে লগে প্ৰ'টিনখিনিও বৰবাদ হৈ গ'ল। চ' 3টা বা 2টা ফুল এগ খাব পাৰি, বিশেষকৈ জিম কৰাৰ আগত ল'ব পাৰি, অমলেট কৰিয়ে হওক বা বইল কৰিয়ে হওক। আচলতে বহুতে ভাবে যে কণী খালে ফেটছ বাঢ়ে, কলেষ্ট্ৰল বাঢ়ি যাব, শকত হৈ যাম, কিন্তু তেনেকুৱা নহয়। কণীত থকা ফেটছখিনি হ'ল হেল্ডি ফেটছ, যিটো আমাৰ বডিৰ কাৰণে বহুত জৰুৰী হয়। আৰু 3টা বা 4টা ফুল কণী খালে আমাৰ যিখিনি ফেটছ পাম, মানে হালধীয়া পাৰ্টটোৰ পৰা, সেইখিনি আমাৰ ডেইলি ৰিকুৱাৰমেণ্টৰ 4ভাগৰ 1ভাগে পূৰা হ'ব। চ' সেইটো চিন্তা কৰাৰ দৰকাৰ নাই। কণী ফুল এগ 3টা বা 4টা খাব পাৰে। যিসকল বহুত শকত বা তেওঁলোকৰ এইম ফেট লছ কৰা, তেওঁলোকে 3টা 4টা খাব নালাগে, 2টা বা 1টা খালে চলি যায়, 2টা বা 1টা খাব পাৰে মানে। তাৰপাছত চবচে ইম্পৰ্টেণ্ট বস্তুটো হ'ল পানী। জিম কৰিলে আমাৰ বহুত ঘাম ওলায়, এনাৰ্জি লছ হয়, চ' বডিটোক পানীৰ দৰকাৰ হয়। তাৰ কাৰণে আমি জিম কৰাৰ আগতে পানী খাব লাগে, যাতে ডিহাইড্ৰেশ্যনত নভোগোঁ আমি। তাৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম হ'ব পাৰে। মোৰ পাৰ্চনেলি এবাৰ নিজৰে প্ৰব্লেম হৈছিল, পেটটো খামোচা মাৰি ধৰাৰ নিচিনা হৈছিল। পিছত মই গম পোৱা নাছিলোঁ সেইটো সময়ত যে মোৰ ডিহাইড্ৰেশ্যনত ভোগাৰ কাৰণে এইটো হৈছিল। মই জিম কৰিব নোৱাৰিলোঁ। পিছত মই গম পালোঁ যে এইটো মোৰ ডিহাইড্ৰেশ্যনৰ কাৰণে হৈছিল। জিম কৰাৰ আগত হওক বা গোটেই দিনটোতে হওক, মই আগতেও কৈছোঁ মোৰ আগৰ ভিডিঅ' এটাত যে কমচে কম 3 লিটাৰ পানী, বিশেষকৈ পুৱা উঠি কিনেও 2-3 গিলাচ পানী খাব পাৰিলে ভাল, জিম কৰাৰ 1 ঘণ্টামান আগত। এতিয়া কথা হ'ল জিম কৰাৰ আগত কেনেকুৱা খাদ্য খাব নালাগে। ধৰক হেভি ফেটছ থকা বস্তু, বাটাৰ বা পৰঠা, এনেকুৱা বস্তু জিমত খাই কেতিয়াও যাব নালাগে, নহ'লে আপোনাৰ
গেছ ভাৱ হ'ব, বমি ভাৱ হ'ব, ভালদৰে জিম কৰিব নোৱাৰিব। চ' বাছ চিম্পল কাৰ্বছ লোৱাৰ কাৰণে চেষ্টা কৰক। প্ৰ'টিন, কল বা যিকোনো ফ্ৰুটছ সেইবিলাক খাই জিম কৰিলে একো প্ৰব্লেম নাই। আৰু জিম কৰাৰ পাছতো বিশেষকৈ বহুত ল'ৰাই এনেকুৱা কৰে, জিম কৰি উঠিয়েই 10-12টা কণী খাই দিয়ে, ছাপ্লিমেণ্ট লয়। এইটো এটা ভুল যে জিম কৰাৰ পিছত আমাক মেক্সিমাম 30 গ্ৰাম, বডিটোৱে এবাৰত মেক্সিমাম 30 গ্ৰাম প্ৰ'টিনহে লয়। তাৰ ওপৰত যিমানখিনি প্ৰ'টিন লোৱা যায় সেইখিনি বডিটোৱে কিন্তু একচেপ্ট নকৰে, বৰবাদ কৰি পেলাই দিয়ে। চ' জিম কৰি উঠি 4-5টা কণী খাওক। যদি আৰু পিছত খাব খোজে 2-3 ঘণ্টাৰ পিছত ল'ব পাৰে, প্ৰব্লেম নাই। ছাপ্লিমেণ্ট ল'লেও ভাল, ছাপ্লিমেণ্ট নল'লেও কথা নাই। চ' জিম কৰি উঠিও যাতে 30 গ্ৰামতকৈ বেছি প্ৰ'টিন লোৱা নাযায় সেইটোৰ ওপৰত ধ্যান ৰাখিলে হ'ল। কাৰণ 30 গ্ৰামৰ ওপৰত প্ৰ'টিন ল'লে সেইটো এনেই ৱেষ্ট হৈ যাব, আমাৰ বডিটোৱে একচেপ্ট নকৰে সেইটো। চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক।